গানটো মই ৰিলিজ দিয়া নাই মই অকমান আপোনালোকক আজি চুই চুই ষ্টুৰেস্মিতা গানটো মই অকমান শুনাই দিওঁ আপোনালোকে কেনে হ'ব বা কেনে পাইছে জনাব মই অকমান আপোনালোকক গানটো শুনাই লওঁ নতুনকৈ যিটো মনু বিগমিয়াই শ্বুটিং কৰি আছে ইটানগৰটো শ্বুটিং কৰিছে আৰু চাংলাঙতো দুই এটা শ্বুটিং হৈছে চ' আপোনালোকে খুব সোনকালে পাব ভিডিঅ'টো YT নৰ্থ ইষ্ট বুলি এটা ইউটিউব চেনেল আছে তাত পাব আপোনালোকে খুব সোনকালে আৰু তাৰ পিছতে আমাৰ মাজুলী গুৱাহাটী প্ৰডাকশ্যন প্ৰেজেন্স হ'ব মাজুলী গুৱাহাটী ফালৰ পৰা আহিব আপোনাৰ ময়দাং তাৰ লগতে ভীমবৰ ডিউৰিৰ জুবিনদাৰ এইবাৰ গানটো আমি ৰিলিজ দিম 30 নৱেম্বৰত জুবিনদাই যিটো গাই দিছিলে সেই গানৰ ভিডিঅ' আমি শিৱসাগৰ কটিয়ৰী সাইডত গৈ বহুতখিনি শ্বুটিং কৰা হৈছিলে কিন্তু সময়ত বহুতখিনি লকডাউন মাজতে গুচি যোৱা আৰু তাৰ লগতে কা বিৰোধী আন্দোলন এইবিলাকত মানে আমাৰ গোটেই কামটো ৰৈ স্থগিত হৈ ৰাখি থোৱা আছিলে তো এতিয়া সেই গানটো আমি 30 নৱেম্বৰতো মুক্তি দিবলৈ চেষ্টা কৰিছোঁ কিন্তু কাৰণে আপোনালোকে কিপ ইন টাচ আপোনালোকে সংলগ্ন হৈ থাকক আপোনালোকে ভাল ভাল খবৰ দিবলৈ আমি চেষ্টা কৰি থাকিম আপোনালোকক মই অকণমান নতুন গানটো শুনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে কমেন্টছত জনাব কেনে হ'ব গানটো কেনে হ'ব আপোনালোকে জনাব মই কমেন্টছ আশা কৰিম আপোনালোকৰ পৰা আৰু গানটো মই শুনাই আছো আপোনালোকে কমেন্টছ কৰিব বা প্ৰপাৰ সাউণ্ডটো পাইছে নে না হেতু জনাব আৰু মই যিমানটো পাৰো চেষ্টা কৰিছো মোৰ জনৰ পৰা অলপ বাহিৰত আছে গানটো মই এই ক্লাসিক্যাল টাইপৰ গানবিলাক মই ট্ৰেইন নহও যেতিয়া নাগাও কিন্তু হলেও মই চেষ্টা কৰিছো আপোনালোকে শুনিব আৰু কমেন্টছ কৰি জনাব ভাল হ'ব নে বেয়া হ'ব Sare sani re sa 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 ni sare sani ga re 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 ni 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 re sani dhani dha pa ga ma pa ni dha pa ma ga re 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 ma 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 dha pa ni dha ni re sa Keep
সকলোৱে জনাব গানটো কেনেকুৱা হ'ব এতিয়ালৈকে ৰিলিজ কৰা হোৱা নাইকিয়া আৰু যিমানটো পাৰোঁ চেষ্টা কৰিছোঁ ভগৱানক ডেডিকেট কৰি গানটো আৰু মই কৈয়ে আছোঁ যে মই তেনেদৰে সংগীতৰ শিক্ষা নাই মোৰ অপেন যিটো সঁচা কথা যিটো চেষ্টা কৰিছোঁ যিটো কৰিছোঁ নিজৰ চেষ্টাৰে কৰি আছোঁ গতিকে আপোনালোকে জনাব গানটো কেনেকুৱা হ'ব বা আৰু কি ধৰণৰ আপোনালোকে আঁকোৱালি লোৱা নোলোৱাৰ কথাটো জনাব মানে মানুহে কেনেকৈ অনুভৱ কৰিব আৰু চ' আপোনালোকৰ এই মুহূৰ্তত কি অনুভৱ হৈছে গানটো ভাল হ'ব বেয়া হ'ব সেই কথা মোক জনাব মই আশাননি যাৰ কয়াকা নিনাকো বুক याताने गान्ना मिचा मिचा सङ तो प्रभुना डेडिकेट नंना निमा हिसाबै आताने किना दंना देखिया